বালি চৰাই ৰিপ ৰিপ কৰে ৰঙিলি ঐ খিলে বালি চৰাই ৰিপ ৰিপ কৰে পমিলি ঐ এইটো বিহু মঞ্চৰ মেইন ডান্স খিলে বালি চৰাই ৰিপ ৰিপ কৰে সময়ে নাই যিহে নাকৰ শব্দ মৰ টোপনি মানে নাকৰ শব্দ পুৰুষত্বৰ লক্ষণ সেইটো কমপ্লেইন দিয়াৰ কথা নেকি ছাৰৰো নাকৰ শব্দ হয় এই মোৰ নহয় ন কিছুমানৰ নহয় বাৰু মই নাকৰ শব্দত কমপ্লেইন দিয়া নাই যদি তোমাৰ একো কমপ্লেইনে নাই ছাৰক কিয় টাইম লছ কৰি আছা ছাৰ বোলো ছাৰ ৰাতি 12টামান বাজিছে সাৰ পাই দেখিলো হোৱাটছআপত কাৰোবালে মেছেজ দি আছে কালৈ দিছে গুমৰ ফাকটোতো তাতে যিহে মুখত ভুবন ভুলোৱা হাঁহি ৰাতি 12টামান বাজিছে কোন বুৱাৰীৰ লগত জানো মেছেজ দিয়া দি কৰি আছে অকল ৰাতিয়ে নে ৰাতিপুৱা ভাত দিছো ভাতৰ পাতত বহিও হোৱাটছআপত মেছেজ দিয়া দি সুধকচোন ছাৰ কালৈ মেছেজ কৰি আছে আমাৰ নাই নহয় কোনো কি কথা কবলৈ আহিছে ছাৰ মোবাইলটো চেক কৰকচোন ওলাই পৰিব এৰা ছাৰে মোৰ কিয় মোবাইল চেক কৰিব তেনেহলেনো কালৈনো মেছেজ কৰি আছে আমাৰ ডিপাৰ্টমেণ্টৰ হোৱাটছআপ গ্ৰুপ এটা নাই জানো তাতে কথা পাতি আছিলো আপোনাৰ সেই ডিপাৰ্টমেণ্টত ময়ো কাম কৰো মোৰ লগত এনেকুৱা গ্ৰুপ নাই কি ছাৰ কোনোবা চাগে বুৱাৰীৰ লগত কথা পাতি আছিলে এই ছাৰৰ আগত তেনেকুৱা 420 কথা নকবা চন্দ্ৰত দাগ থাকিব পাৰে কিন্তু কে চৰিত্ৰত দাগ নাপাবা আপুনি কওকচোন এই সন্মুখৰ বুৱাৰী গৰাকীক মই 2-3 দিন দেখা নাই তেখেতৰ খবৰ লোৱাটো মোৰ দায়িত্ব হয় নে নহয় লোকৰ ঘৈণীয়েকৰ দায়িত্ব দি থৈ গৈছে আপোনাক এই পলিটিকেল লিডাৰৰ নিচিনা কথাৰ পাক বেলেগ ফালে নিনিবা দেখিছা ছাৰ ব্যৱহাৰ দেখিছে সদায় এনেকুৱা ব্যৱহাৰ ছাৰ নিগেটিভৰ ওপৰত নিগেটিভ পইণ্ট উলিয়াই আছে মোৰ তই যে মোৰ গাত হাত উঠালি সেইটো বস্তু কি হ'ব মোৰ বুখাৰ ছাৰ ছাৰ বামুণ মাতক মই পৰাচিত হ'ব লাগিব ছাৰ নহয় ছাৰ একেবাৰে গুকাত মিছা কথা কৈছে তই ভাগৱতৰ শপত খাব পাৰিবি কিহৰ কাৰণে মই ভাগৱতৰ শপত খাম তই খাব লাগিব যাওক আনক এতিয়াই খাম যাওক ছাৰ আপুনি চেল্ফ নেমাৰিব ৰ'ব ছাৰ আপুনি থাকোতে আজি ফাইচলা হ'ব লাগিব হয় গুৱাহাটী নহয় ৰঙামাটি কি হ'ল ল'বলৈ দে ভালকে আৰে তেনা হৈ যাব এইবিলাক এপিচ খাই বেয়া লাগে দিছিলি কিয় অ ফুল ৰমক বিজুলী চমক কাঞ্চন ভানুমতী বুদ্ধিটো মই গম পাইছো যোৱাবাৰ নিচিনা গান গাই গাই টিপছটো মোহাই দিব চব পিঠাগুৰি হৈ যাব চৰি দে মোৰে ভুল হৈ গ'ল দে তইতো এইবাৰ বিহু শ্ব' নকৰ মোৰ লগত পাহৰি থাকিলো কৰিম চা নাই নালাগে তই কৰিব মই অকলে কৰিম মানে নালাগে বিহু আহি গ'ল যে শ্ব' কৰিম মোৰ গাটো বিহু লাগি আছে মই আপোনাতকেও বেছি লাগিছে সঁচা এখিলে বালি চৰাই ৰিপ ৰিপ কৰে ৰঙিলি ঐ খিলে বালি চৰাই ৰিপ ৰিপ কৰে পমিলি ঐ এইটো বিহু মঞ্চৰ মেইন ডান্স খিলে বালি চৰাই ৰিপ ৰিপ কৰে চিলে বালি চৰাই চিলচিল কৰে চাচনি ঐ চিলে বালি চৰাই চিলচিল তুমি ডিউটিয়ে কৰি আছো ডিউটি মাৰিছে আৰু আমাৰ পুলিচৰ মাজতে চুৰ ওলাইছে অলপ সাৱধান থাকিব মোৰ শ্ব' চুৰ কৰিছে কিন্তু কপালখন খাব নোৱাৰতো কিয়নো কামুৰি থাকে সেই মানুহটো কিয় আপুনি দেখোন ইনফৰমেশ্যন দিছিল মোক বসুদা এইবাৰো চাগে আমাৰ পুলিচ বিলাকৰ বিহু নহ'ব ন ক'ত বিহু হ'ব গোটেই পুলিচ মাখা দেখোন 2 তাৰিখলৈকে বিজি থাকো তই হেৰি কৰ তই বেলেগলৈ অহা শ্ব'বিলাক কব্জা কৰি ব্যস্ত হৈ দে কি এটা কথাকে চেপ্তা কৰি থাকে মই কমাৰ লোহাৰ পিটি চেপেটা কৰি ভাল পাওঁ ৰ'বচোন কেকেদা আমি কিবা এটা ইম্পৰ্টেণ্ট কথা পাতি আছিলো কিয় ডিষ্টাৰ্ব কৰেনো বোলে বসন্ত কালৰ কোলাকুলি মোৰ কথা খোলা খুলি চাবচোন আপোনাৰ শেষটো কিমান বেয়াকে শেষ হয় আৰু তই যে শ্ব' কৰবি তক লাষ্টত বিহু কমিটিয়ে শ্ব' কৰবাই নামাতিব হুঁচৰি দল খুলিম তোৰ হুঁচৰি দলটোও নামাতিব তেতিয়াতো ঘৰতে গৈ কাটি থৈ আহিম বাদ দিয়ক আমি ক'ত আছিলো 2 মে ছাৰ পালেহি কোন নঙলা মুখত কি কভিড ইলেকশ্যনৰ মাজতো আমাৰ গা 7-8খন কিয় ৰঙালী বিহু আমাৰ বাপুতি সাহোন আমাৰ আয়ুস ৰেখা আমাৰ কিন্তু জাতীয় উৎসৱ ভেকচিন লৈ হলেও কিন্তু ছাৰ এফাকি জুৰিম ঐ জাহানো
2 বছৰৰ মূৰত জুৰিছো যে উশাহ ঘূৰি নহা হ'ল ক'ত গ'ল অ ক'ত ঘৰত কিয় নাপাতিম বাৰু বিহু আমাৰ বাপুতি খাওঁ দৈ চিৰা গোটাম বিহুৱান ল'ম নতুন কানি কাপোৰ অ কিয় নল'ম বাৰু তাৰমানে পাতিবই আৰু অ পাতিম এইডাল পাতিব যিটো কাম কৰিব নোৱাৰ সেইটো নোৱাৰো বুলি কবি কিয় নোৱাৰিমনো মই কৈছো নোৱাৰ দলিনত মই লিখি দিম আমাৰ মানুহ যদি চবে বিহু পাতবা পাৰে মই কিয় নোৱাৰিম তই নোৱাৰ তইহে মাত্ৰ পাৰা অৱস্থা দিয়ে মইতো ক'লো তো নোৱাৰ মানে নোৱাৰ তাতকে ৰাতি ঘৰত টিভিতে ফাংচন 2খনমান চাবি বিয়া পতা নাই যেতিয়া বিচনা নালডালকে ধৰি শুই থাকিবি